বন্তি জ্বলাই স্তুতি কৰি থাকা তোমাৰ এই ভক্তিয়ে মোক বাধ্য কৰাইছে মা অ মা যিয়ে তোমাৰ ক্ষীৰৰ সেন্দুৰখন মুছি পেলালে যিয়ে তোমাৰ ক্ষীৰৰ সেন্দুৰখন মুছি পেলালে ময়ো যদি মহাৰথী কৰ্ণৰ পুত্ৰ হওঁ তেনেহ'লে সেইজনক মই এদিন নহয় এদিন নিধন কৰিম অ মা মই তোমাৰ আগত প্ৰতিজ্ঞা কৰিলো কি কলা বাছা হে পুত্ৰৰ কথা শুনি মাতৃ কান্দি পেলা অ পুত্ৰ সাৱতি ধৰি তুমি ইমান ডাঙৰ প্ৰতিজ্ঞা ল'ব নোৱাৰা বাছা বিষকেতু কিয় কৈছো জানা পদ্মাৱতী বোলে বাছা তুমি না জানা বাছা হই ওই নাই করি তোমরা পিতে আরি না অর্জুনে হাই করি দিলে বাছা নারায়ণে করিতে বাছা প্রভুর মহিমা বাছা নু মাতৃ কথা শুনি পুত্ৰ আচৰিত মাতৃ চৰণে ধৰি মাতৃ চৰণে ধৰি
পাতি কোৱা অ আই কোৱা আই আজি তুমি মোক সকলো ভাঙি পাতি কোৱা ও পিতা আৰু তোমাৰাই পিতা আৰু তোমাৰাই কেনে কৰি হৈছিল বিয়া কিন্তু চাও ৰক্ত বৈ আছে দেহত দেখিলো আমি আৰু বৈদয়ক মাতি আনি আমি তেওঁক শুশ্ৰূষাও কৰিলো আৰু তাৰ পাছত কি হ'ল জানা বাছা তাৰ পাছত তেওঁ গম নোপোৱাকৈ লাহে লাহে মই কিন্তু তেওঁৰ প্ৰেমতো পৰিলো আৰু এনেকৈ কতদিন পাৰ হৈ যায় দূতক পঠিয়াই মহাৰথী কৰ্ণ আমাৰ গৃহৰ পৰা মাতি লৈ গৈলা আৰু আমাৰ গৃহৰ পৰা মাতি লৈ গৈ চিত্ৰব্ৰত ৰজাৰ কন্যা আশাবৰীৰ লগত চিনাকি কৰি দি সেই মহাৰথী কৰ্ণ ৰজাৰ ৰাজ্যত থাকিবাক দিলা আৰু এতিয়া চাওক সেই ৰজাৰ ৰাজ্যত থকাৰ পাছত মহাৰথী কৰ্ণ আৰু আনফালে ৰজাৰ কন্যা আশাবৰী এওঁলোক দুয়োজনৰে গোপনে গোপনে দুয়ো প্ৰেমে বন্দী হৈলা মোৰ কথা মহাৰথী পাহৰিয়া গইলা
কান্দা কাটা কৰি আছা আই শুনা আই পদ্মাৱতী কান্দা কাটা কৰি নাথাকিবা কিয় কৈছো জানা ও আই পদ্মাৱতী কহিবে লাগিলা ও বিদায়